যিখিনি আমি স্পেচিয়েল টেট পাতিছিলোঁ তাৰ ফলাফল ইতিমধ্যে প্ৰকাশ পাইছে। নতুন যি পৰীক্ষা যি জেনেৰেল টেট তাৰো ফলাফল সুন্দৰভাৱে প্ৰকাশ হ'ব আৰু ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াটো সমান্তৰালভাৱে চলিছে যাতে সকলোৱে টেট উত্তীৰ্ণ হৈ তাত যাতে আবেদনো কৰিব পাৰে তাৰ কাৰণে আমি সুযোগ সুবিধা প্ৰদান কৰোঁ। মাৰ্কশ্বিট জালিয়াতিটো এটা বেলেগ বস্তু, সেইটো পৰীক্ষাৰ আওতাৰ বাহিৰৰ বস্তু। পৰীক্ষা সম্পৰ্কে যে নিৰ্দিষ্ট কেইটামান প্ৰশ্নৰ উত্তৰক লৈ যি আছিল সেই উত্তৰ এতিয়া ছাত্ৰ ছাত্ৰীয়ে নিৰ্ধাৰণ কৰিব নেকি উত্তৰটো কি হয়। গতিকে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমি ফেকাল্টিসকলক তেওঁলোকক দায়িত্ব দিছিলোঁ যে ইয়াৰ উত্তৰকেইটা কোনটো শুদ্ধ কোনটো অশুদ্ধ নিৰ্ণয় কৰি পেলাই যাক য'ত যেনেকুৱা নম্বৰ দিব লাগে সেইটো সম্পূৰ্ণভাৱে দি দিয়া হৈছে। ইয়াতে কোনো গাফিলতি বা কোনো বেমেজালি একোৱেই নাই। কিছুমান ছাত্ৰ ছাত্ৰী ক'ৰবাত তেওঁলোকে ভুৱা চাৰ্টিফিকেট দি চাকৰি লৈছে বা লোৱাৰ প্ৰয়াস কৰিছে। সেইটো অকল কেৱল টেট চাৰ্টিফিকেট নহয়, BEd চাৰ্টিফিকেটৰ ক্ষেত্ৰতো আমি সেইখিনি তন্নকৈ পৰীক্ষা কৰিছোঁ আৰু য'ত য'ত ধৰা পেলাইছোঁ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভৱিষ্যতে এই স্ক্ৰিনিংটো খুব কঠোৰভাৱে হ'ব। সকলো প্ৰাৰ্থীলৈ মই এটা মেছেজ দিব বিচাৰোঁ, কোনেও যাতে এনেকুৱা জালত ধৰি নিদিয়ে। প্ৰত্যেকখিলা কাগজ এখন এখনকৈ আমি চাম, যিমানে আমাৰ সময় নালাগে। আজি কোনোবাই ভাবিছে মোৰতো এতিয়ালৈকে একো ওলোৱা নাই, কিন্তু আমি যিহেতু প্ৰত্যেকখন কাগজ চাম পৰীক্ষা কৰিম, এবছৰ লাগিব, এবছৰ পাছতলৈও ধৰা পৰিব। ধৰা পৰিলেতো ফলাফলটো সকলোৱে জানে। গতিকে তাৰ আগত স্ব ইচ্ছাই যিসকলে জানে তেওঁলোকে স্ব ইচ্ছাই পদত্যাগ কৰি আঁতৰি গ'লে